ক্ৰিয়েটিভ মাইণ্ড ইউটিউব চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু চেঞ্চাছৰ কাম বৰ্তমান চলি আছে, গতিকে আমি সকলোৱে ৩-৪ দিনৰ ভিতৰত মেপ প্ৰস্তুত কৰি জমা দিব লাগিব। কিন্তু সেই মেপসমূহৰ কাম আমি এদিন বা দুদিনতে সম্পূৰ্ণ কৰিব পাৰোঁ। তাৰ কাৰণে কিছুমান ষ্ট্ৰেটেজিৰ আৱশ্যক। তো আহকচোন চাওঁ মই কেনেকৈ এদিনতে মেপৰ কাম সম্পূৰ্ণ কৰিলোঁ। ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহক ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাওক। আপোনালোকে জানেই চেঞ্চাছ 2027ৰ কাম বৰ্তমান চলি আছে। এজন ইনুমাৰেটৰ হিচাপে এই 3 দিনত মই কি কাম কৰিলোঁ আপোনালোকৰ সুবিধাৰ্থে জনাব বিচাৰিছোঁ। প্ৰথম কাম কি কৰিলোঁ, আমি 3 দিনত আমি মেপখন প্ৰস্তুত কৰি ছুপাৰভাইজাৰৰ ওচৰত আমি জমা দিব লাগিব। খুব বেছি 4 দিন আমি তাৰ কাৰণে ল'ব পাৰিম। গতিকে ইতিমধ্যে মই মোৰ যিটো HLB এৰিয়াৰ, সেই HLB এৰিয়াৰ লেআউট মেপ এতিয়ালৈকে সম্পূৰ্ণ কৰি মই তুলিছোঁ। তো তাৰ কাৰণে কিছুমান মই ষ্ট্ৰেটেজি হাতত লৈছিলোঁ, যিটো আপোনালোকেও ল'ব লাগে বা লৈছে বা কিছুমানে এতিয়াও লোৱা নাই। তো আপোনালোকে কি কৰিব লাগে মই আপোনালোকক দেখাই দিছোঁ। তো মই কি কৰিছিলোঁ, এইখন মোৰ এখন ৰাফ লেআউট মেপ। তো মই কি কৰিছিলোঁ, মই যিদিনাখন আজিৰ পৰা 3 দিন আগত কাম আৰম্ভ কৰিছিলোঁ, তেতিয়া মই কি কৰিছিলোঁ, মই এই যিটো বাউণ্ডেৰী, এই বাউণ্ডেৰীটো যিটো PDF ফাইল আছে, সেই PDF ফাইলত এই বাউণ্ডেৰীটো মই আঁকি লৈ গৈছিলোঁ। আৰু যিহেতু মোৰ মেইন ৰাস্তা এটাই আছিল, সেই মেইন ৰাস্তাটোও মই আঁকি লৈ গৈছিলোঁ। তাৰপিছত ক'ত আৰম্ভ কৰিম সেইটোও মই মনতে ঠিক কৰি গৈছিলোঁ। তাৰপিছত এজন স্থানীয় ব্যক্তিৰ মই সহায় লৈছিলোঁ, আপোনালোকেও ল'ব লাগিব। গতিকে অকলে কৰিম বুলি ভাবিলে নহ'ব, স্থানীয় ব্যক্তিৰ সহায় আপুনি ল'ব লাগিব। তাৰ কাৰণে গাঁওবুঢ়া বা সেইখন স্কুলৰে যিসকলৰ চেঞ্চাছ ডিউটি পৰা নাই বা যিকোনো স্থানীয় ব্যক্তিৰ আপুনি সহায় ল'ব পাৰিব। তো তাৰপিছত কি কৰিলোঁ, তাৰপিছত আমাক এনেকৈ এটা নোটবুক দিয়া আছে, সেই নোটবুকটো মই উলিয়ালোঁ। সেই নোটবুকত বিল্ডিং নাম্বাৰ আৰু চেঞ্চাছ হাউচ নম্বৰ মই লিখিলোঁ। 1 নম্বৰ বিল্ডিঙৰ কাৰণে কিমানটা চেঞ্চাছ হাউচ হ'ব পাৰে, 2 নম্বৰৰ কাৰণে কিমান হ'ব পাৰে, 3 নম্বৰৰ কাৰণে কিমান হ'ব লাগে, এনেকৈ মই নোট ডাউন কৰি গুচি গ'লোঁ। এনেকৈ মই যিমানটা চেঞ্চাছ হাউচ হ'ব সিমানটা মই এনেকৈ লিখি গুচি গ'লোঁ। কিন্তু আপোনালোকৰ কিছুমানে কি কৰিছে নাজানো, আপোনালোকক ট্ৰেইনিঙতে কৈছে নে কিয়ে কৈছে, আপোনালোকে কি কৰিছে মই পাইছোঁ বহুত ভিডিঅ'ত। যেতিয়া ৱালত লিখিব গৈছে তেতিয়া আপোনালোকে CN001 দি লিখিছে আৰু ব্ৰেকেটত কেইটা চেঞ্চাছ হাউচ হ'ব সেইটো আপোনালোকে পিছৰ বাৰত লিখিব বুলি মনতে থিৰাং কৰিছে, কিন্তু এতিয়া লেখা নাই। তো সেইটো কিয় কৰিব খুজিছে মই হ'লে বুজা নাই। যদি আপুনি ড'ৰ টু ড'ৰ ভিজিট কৰিছে, তেনেহ'লে পৰিয়ালৰ ব্যক্তিক সুধিলে বা নিজে অলপমান লক্ষ্য কৰিলে কেইটা চেঞ্চাছ হাউচ হ'ব পাৰে আপোনাৰ থুলমূল আভাস এটা পাবই। সেইটো ৰাফলি ইয়াতে আপুনি লিখক। তাৰপিছত আপুনি 2খন মেপ ছাবমিট কৰিব, এখন আপুনি ৰিটাৰ্ণ পাব। যেতিয়া আপুনি সেইখন মেপ ৰিটাৰ্ণ পাব, তাত আপুনি কাৰেকশ্যন কৰি ফাইনেল লেআউট মেপখনত সেইটো আপুনি বহুৱাব পাৰিব। গতিকে আপোনালোকে ডাইৰেক্ট ড'ৰ টু ড'ৰ ভিজিট কৰিলে তাতে আপোনালোকে লিখি ল'ব পাৰে। তাৰপিছত বহুতে কৈ আছে যে চেঞ্চাছ হাউচ আমাৰ যিটো চাৰ্কুল, ৰেভিনিউ চাৰ্কুল, তাত কৈছিল CN1 লিখিবা, 2 লিখিব, এনেকৈ কৈছোঁ। কিন্তু কিছুমানে বা বহুত ভিডিঅ'ত মই পাইছোঁ কি কৰিছে, আগত দেখি 2টা 0 ট্ৰিপল ডিজিটত লিখিছে। যদি আপোনালোকক ৰেভিনিউ চাৰ্কুলত ট্ৰিপল ডিজিটত লিখিব দিছে তেতিয়াহ'লে ঠিকে আছে। কিন্তু কিছুমানে কৈ আছে যে মই যদি চেঞ্চাছ নম্বৰ 1 লিখোঁ, কোনোবাই যদি আগত দেখি 0 বহাই দিয়ে মই কেনেকৈ গম পাওঁ। তো সেই গম পাব কাৰণেতো আপোনালোকে যেতিয়া ঘৰে ঘৰে যাব তেতিয়া 1 নম্বৰত কেইটা আছিল আপুনি লিখি ল'ব। তেতিয়া আপোনাৰ নিশ্চয় মনত থাকিব যে এইটো ঘৰততো মই 2টাই দিছিলোঁ, আগত দেখি তেওঁ লাগে 10টা 0 বহুৱাক, তথাপিওতো আপোনাৰ ৰেকৰ্ড থাকিব। গতিকে সেইটো লৈও আপুনি মূৰ্খ হ'ব লগা নাই। তাৰপিছত আপোনালোকে ফিল্ডত যাওক, মেপত আপোনালোকৰ এটা ঘৰসমূহ বহুৱাই যাওক, এনেদৰে বহুৱাই যাওক। তেতিয়া আপোনাৰ এখন ৰাফ স্কেটছ বা মেপ এখন প্ৰস্তুত হ'ব। তাৰপিছত সেইখন আপুনি ভালদৰে সুন্দৰভাৱে আঁকি ফাইনেল লেআউট মেপ 2খন প্ৰস্তুত কৰি লওক। তাৰপিছত আপুনি সেই 2খন ছুপাৰভাইজাৰৰ হাতে ভেৰিফাই কৰি আপুনি জমা দিবলৈ চেষ্টা কৰক। আৰু ৰ'ব,
লগতে আপোনালোকক দুটা মাৰ্কাৰ দিয়া হৈছে, এটা ৰেড আৰু এটা ব্লেক। তো আপুনি যিকোনো এটা মাৰ্কাৰেৰে ঘৰত ৱালত লিখিব পাৰিব, সেনে কোনো স্পেচিফিক কণ্ডিশ্যন বৰ্তমানলৈকে দিয়া হোৱা নাই। তো বেটাৰ আপোনালোকে ব্লেক মাৰ্কাৰেৰে লিখক আৰু কিবা কাৰেকশ্যন হ'লে ৰেড মাৰ্কাৰেৰে কাটি দিয়ক। কিন্তু আপোনালোকে ৰেড মাৰ্কাৰেৰেও লিখিলেও কোনো ধৰণৰ অসুবিধা নোহোৱাব যেন অনুভৱ হৈছে, কাৰণ সেই বিষয়ে কোনো স্পষ্টকৈ হেণ্ডবুকত উল্লেখ নাই। গতিকে আজিলৈ ইমানেই। ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।